इउपिपिएलनि गासैबो दैदेनगिरिनिसिम साबायखर बावनाय थाबाय। दिनै खमैयाव 200निबो बारा जोंनि डिस्ट्रिक्ट इउपिपिएल आरो मुसलपुर ब्लक इउपिपिएलनि सुबुं सम्पद जि जोंहा रायजोजों सिदा सोमोन्दो लानायनि जि जोंनि कार्यसुचि जि माने हाबाफारि बे हाबाफारिया दिनै आसलते मुसलपुर ब्लकआव मुसलपुर डिस्ट्रिक्टनि बानजायनायाव बिराद समायना महर मोनसे लादों। थांनाय 2 बोसोरनि जि जोंनि सरकार बे सरकार सोलायफुनायनि गेजेराव माखासे हाबाफारिनि जेंनायाव जोङो बे हाबाफारिफोरखौ लाफुंनो हायाखैमोन। खिन्थु देग्लाय गासैबो बिटिआरनि जोंनि डिस्ट्रिक्ट इउपिपिएलनि नाजानायाव बे हाबाफारिया सोलिगासिनो दं। जोबोद समायना। পৰিৱৰ্তনকালীৰ যি সমাজ গঢ়ি তোলাৰ যি আমাৰ কথা আছিলে আজি সেইটোৱে ইয়াতে বাস্তৱ ৰূপ লৈছে। কাৰণ যোৱা সময়বিলাকত যি বহু বছৰ আমাৰ বিটিআৰ অঞ্চলৰ সমাজ আৰু মানে পাৰ্টিৰ লগত এটা মানে কমিউনিকেশ্যন এটা গেপ হৈ থকা আছিলে। যিয়ে পাৰ্টি হওক চৰকাৰ গঠন কৰাৰ পিছত সমাজৰ লগত ক্লজ ৰিলেশ্যনটো নাৰাখাৰ কাৰণে সমাজে এটা বেয়া এটা মেছেজ পাই আছিলে কি জনপ্ৰতিনিধি বা মানে দলৰ যি নেতাবিলাক আছে সেই নেতাবিলাকৰ ওপৰত আস্থাটো হেৰাই গৈছিলে। কিন্তু সেই আস্থাটো আমি যেন হেৰুৱাব নালাগে, আমি যেন সমাজৰ লগত সমাজেৰে হৈ পেলাই সমাজৰ কাম কৰিব পাৰোঁ। তাৰ কাৰণে আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া এটা চুবুং সম্পৰ্ক বুলি এটা মানে মানুহৰ লগত সম্পৰ্ক কৰা এটা মানে এটা কাৰ্যসূচী চেণ্ট্ৰেল লোৱা হৈছে। আৰু সেই কাৰ্যসূচী মৰমে আজি আমি মুছলপুৰ ডিষ্ট্ৰিক্টৰ নেতৃত্বত আমাৰ মুছলপুৰ ব্লকত আজি আমি এই মানে ধান কাটা এটা কাৰ্যসূচী লৈছোঁ। ইয়াৰ আমাৰ সকলো বাইদেউসকলে আছে, মোৰ লগত আমাৰ ইউপিপিএল দলৰ সকলো নেতৃবৃন্দসকল আছে। ইফালেও দেখা পাব কমেও 200-300 মানুহে ইয়াত মানে ধান কাটি আছে। মুঠতে এটাই মই কথা ক'ব পাৰোঁ যে সমাজ পৰিৱৰ্তন হৈছে, মানুহৰ ভাৱধাৰা সকলো ফালে মানে শান্তি আহিছে, মানুহৰ এতিয়া ফুল ফ্লেজেড মানে কাম কৰিবলৈ ইচ্ছা আছে। আৰু সেইটোৱে আমি মানে প্ৰমাণ দিবলৈ খুজিছোঁ যে আগামী আহি থকা সময়ত আমাৰ অঞ্চলবিলাকক যাতে মানে দলৰ যিয়ে দল নহওক, আমি আজি ইউপিপিএল হৈছোঁ বা বিজেপি বা কোনোবা এজিপিয়ে হওক, সকলোৱে যেন আমাৰ নেতৃবৃন্দসকলে যেন সমাজৰ লগত থাকি কাম কৰে, সমাজক সহায় কৰাৰ কাম কৰে। সেই মানে মন্থনটো লৈ পেলাই আজি আমি ইয়াত সকলোৱে একগোট খাইছোঁ। আপোনালোকে এইবেলি খেতিয়ক ৰাইজক কি আহ্বান জনাব? সেইটোৱে ক'ম যে আমি অলৰেডি বিটিআৰ চৰকাৰে এটা লেণ্ড পাট্টা দিয়াৰ লেণ্ড পাট্টা চেৰিমনি অলৰেডি আমি যোৱা 18 তাৰিখত আমি বৰমাত লঞ্চ কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা এটা মই আহ্বান কৰিম বিটিআৰৰ ৰাইজক যে আমাৰ এই বিটিআৰ অঞ্চলৰ মাটি যি আমাৰ দীৰ্ঘদিন ধৰি মাটিৰ এটা সমস্যা আছে, এই সমস্যা লৈ পেলাই বহুত ৰাজনীতি হৈ গ'ল। কিন্তু এতিয়া মই আহ্বান কৰিছোঁ যে আমি 10 দিন যি মানে আমাৰ চাৰ্কল অফিচবিলাকৰ এটা দিন বান্ধি দিয়া হৈছে, সেই 10 দিনত যেন সকলোৱে গৈ পেলাই নিজৰ যিখিনি সমস্যা আছে, যিয়ে সমস্যা থাকক মাটিটো নিজৰ নামত কৰি লওক। কাৰণ বিটিআৰত বহু 80% মানুহৰ বড়োৱে হওক, মুছলমানেই হওক বা আমাৰ অসমীয়াই হওক বা ৰাভাই হওক, সকলোৰে মাটিৰ পাট্টা হোৱা নাই। ইয়াত কোনোবা বড়োৰে হৈছে, সেই শব্দটো মুঠে মিছা। বড়োৰো পাট্টা কাৰোই নাই, মোৰ নিজৰো পাট্টা নাই, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰো পাট্টা নাই। গতিকে এই সময় আগামী 1 মাহৰ ভিতৰত যি আমাৰ পাট্টা দিয়া যি মেলা চলি আছে, সেই মেলাত চবে যেন অংশগ্ৰহণ কৰি পেলাই নিজৰ মাটিটো খেতিৰ লগত নিজৰ মাটিৰ পাট্টাটোও যেন কৰি লয়। বৰ্তমান বিটিচি চৰকাৰে হয় খেতিয়ক কাৰণে কি পদক্ষেপ লৈছে? আমি খেতিয়কবিলাকক সহায় কৰাৰ কাৰণে আমি আগতে কৈছোঁ যে আমাৰ এই বিটিআৰ অঞ্চলত নহয়, ভাৰতবৰ্ষতে হ'ল আমাৰ কৃষি প্ৰধান মানে দেশ। গতিকে আমি খেতি লৈ পেলাই বহু নতুন আঁচনি আমি এইবাৰ লৈছোঁ। কাৰণ এইবাৰ আমি যিমান মানে আমাৰ এগ্ৰিকালচাৰ অফিচ আছে সেইবিলাকত আমি অলৰেডি মানে আমাৰ যি বীজ মানে যোনটো আমি কি বুলি ক'ম, বীজ মানে আমাৰ যোনটো বিধান, সেই বিধান আমি অলৰেডি আলুৰ পৰা লৈ পেলাই, পিঁয়াজৰ পৰা লৈ পেলাই, বেহৰৰ পৰা লৈ পেলাই যিমান আমাৰ মানে বিধান শুকান আমি যোনটো খেতি কৰোঁ, সেই খেতিৰ কাৰণে অলৰেডি আমি দি দিছোঁ। আৰু সেই 6-7 দিনৰ ভিতৰত যেন সঘনে মানে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ থাকি পেলাই সেই বস্তুবিলাক লৈ পেলাই নিজৰ মাটিত যাতে ৰুৱে। আৰু মই এটা আপিল কৰিম যে এতিয়া অলৰেডি আমাৰ
ব্লক অফিচত এগ্ৰিকালচাৰ অফিচত BTR চৰকাৰৰ পৰা ট্ৰেক্টৰ দিয়া হৈছে, BTR চৰকাৰৰ পৰা ধান কাটা মেচিন দিয়া হৈছে। গতিকে সেইবিলাক মেচিনবিলাকক কম পইচাতে বিঘাত 100 টকা 150 টকা তেনেধৰণৰ পইচা অলপ ভৰি পেলাই যেন লৈ আহি পেলাই খেতিটো ধুনীয়াকৈ কৰে। আৰু যদি ভাল খেতি কৰিব পাৰে তেনেহ'লে আমি BTR চৰকাৰে আৰু নতুন নতুন আঁচনি লৈছোঁ, যেনেকুৱা এৱাৰ্ড দিয়া। ভাল খেতিয়কক এইবাৰ 50,000 টকা লৈ কেছ টকা এৱাৰ্ড দিয়া হ'ব। বিভিন্ন আলু যোনে ভালকৈ খেতি কৰিব তাক 50,000 টকা দিয়া হ'ব। বেহৰ যোনে বেষ্ট বেহৰ যোনে কৰি দিব তাক 50,000 টকাকৈ দিয়া হ'ব। তেনেধৰণৰ আঁচনি লোৱা হৈছে। মুঠতে প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ খেতিয়কৰ কাৰণে প্ৰধান মানে খেতিয়কবিলাকক প্ৰধান সমস্যা বা খেতিয়কৰে প্ৰধান মানে আগতীয়াকৈ মানে সিহঁতৰ চলুচন কৰি দিব লাগিব সমস্যাটো, তাৰ হৈ কাম কৰি আছে।